আমাৰ নতুন নবৈ কিন্তু আহিয়ে পাকঘৰ ল'লেহি দেই আৰু ৰাতিপুৱাই মান ধৰিলে দেউতা আৰু মাক। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সমাজত বিয়াৰ 3 দিনৰ দিনাখন এটা নিয়ম কৰা হয় যাক কোৱা হয় খুবা-খুবনি। আৰু এইটো নিয়ম সকলোৰে নাথাকে, আমি কিন্তু সৰুৰ পৰাই দেখি আহিছোঁ। খুবা-খুবনিৰ দিনা এখন সমাজ গোটোৱা হয় আৰু সেই ভকতসকলক ঘৰখনৰ নতুন বোৱাৰীগৰাকীয়ে চাহ তামোল দিব লাগে আৰু কইনা দৰাই যিযোৰ সাজ পিন্ধি ঘৰত সোমাইছিলে সেই সাজযোৰ পিন্ধি আকৌ সমাজত বহিব। মানে কিবা লগুণ দিয়নি নে কিবা এটা দিয়া হয় আৰু এইবিলাক নাজানো ইমান এটা নিয়মো। তাৰপৰা তাত বহি এখন সৰু ভাগৱতৰ নিচিনা এখন পাঠ আছে, সেইখন পাঠ কৰে আৰু এনেকৈ পটাগুটিত এনেকৈ বা ঢেঁকী থাকিলে ঢেঁকীটো মানে এনেকৈ পিঠাগুড়ি খুন্দিব পাৰে আৰু এইটো এটা নিয়ম আছে দেই, এনেকৈ যি টি বান্ধিব পাৰি। আৰু এয়া দৰাই গম পাইছে, কিন্তু নকইনা হৈছে বৰপেটাৰ কাৰণে এইবিলাক তাত তেওঁ নিয়ম দেখা নাই, মানে নবৌৱে প্ৰথম দেখিছে। সেইকাৰণে নবৌৱে ভাবিছে এইবোৰ বা ইহঁতি কি কৰিছে, ইয়াত বান্ধে মানে। কিন্তু বৌক আকৌ একদম কষ্ট পাবলৈকে দিয়া নাই দেই দাদাই, পূৰা মানে নাবান্ধিবি এনেকৈ